স্বাগতম জানাইছো মোৰ চেনেল এক্সট্ৰা লাভ টেলছলৈ। যৌৱনৰ শেষত বিয়া হোৱা আৰু মেলাৰ পিছত মেলালৈ অহাটো একেই কথা। এই প্ৰেম কাহিনী শুনিলে কান্দিব, শেষলৈকে চাওক। এটা হৃদয় চুই যোৱা বিচ্ছেদ, প্ৰকৃত প্ৰেম কাহিনী। মেলাৰ আৰম্ভণি গাঁৱৰ এখন পৰম্পৰাগত মেলা। ৰঙীন পাণ্ডল, মিঠাইৰ সুগন্ধি, ঢোলৰ সংগীত আৰু আগ্ৰহী মানুহৰ ভিৰ। মেলাৰ অন্তিম দিন সন্ধিয়া হৈছে, পোহৰ আৰু আন্ধাৰৰ খেল আৰম্ভ হৈছে। ৰাখী অকলে মেলালৈ আহিছিল, কলেজীয়া পঢ়াৰ হেঁচা পৰা পৰিত্ৰাণ পাবলৈ। হঠাৎ তেওঁৰ চকুত এগৰাকী যুৱতীয়ে ধৰা পৰিল। তাইৰ নাম আছিল সামিয়া। ৰঙা সীমাৰেখাৰে এখন বগা শাৰী, হাতত গহনা কেইটামান আৰু চকুত এক অদ্ভুত জিলিকনি। সেই হাঁহিটোৱে যেন মেলাৰ সকলো পোহৰ ম্লান কৰি পেলালে। ৰাখীলৈ চাই সামিয়াই হাঁহিলে। শব্দত পৰিচয়, শব্দত গভীৰতা। মেলাৰ অন্তিম দিনটোৰ পৰাই তেওঁলোকৰ প্ৰেম আৰম্ভ হৈছিল। যৌৱনৰ মোহ। দিন পাৰ হৈ গ'ল, সপ্তাহ পাৰ হৈ গ'ল। গাঁৱৰ পুখুৰীত, আমৰ বাগিচাত, নদীৰ পাৰত ৰাখী আৰু সামিয়াৰ লগ হয়। সামিয়াই কয়, মেলা শেষ হোৱাৰ দৰে আমাৰ প্ৰেমৰ অন্ত পৰিবনে? ৰাখীয়ে হাঁহি এটা মাৰি উত্তৰ দিয়ে, নাই, মেলা শেষ হ'ব পাৰে, কিন্তু প্ৰেম কেতিয়াও মেলাৰ দৰে নহয়। কিন্তু ডেকা প্ৰেমৰ বাস্তৱতা কঠিন। সামিয়াৰ দেউতাকে জীয়েকৰ মৰমৰ কথা গম পায়। খং উঠিছে তাৰ। সামিয়াৰ বিয়াখন ধনী পৰিয়ালত ঠিক কৰা হয়। ৰাখী নিষ্ঠ, তাইৰ প্ৰেমৰ বাহিৰে একো নাই। বিয়াৰ অন্ত আৰু মেলা। বিয়াৰ দিনটো আহি পৰে। সামিয়াই চকুলো টুকি কয়, যৌৱনৰ শেষত বিয়া হোৱা আৰু মেলাৰ পিছত মেলালৈ অহাটো একেই কথা। আমাৰ সময় নাছিল। ৰাখী স্তম্ভিত হৈ পৰে। তাই বুজি পায় যে প্ৰেম প্ৰায় অসম্পূৰ্ণ হৈয়ে থাকে। মেলাৰ দৰে উৎসৱ শেষ হ'লে সকলোৱে গুচি যায়। বিয়াৰ পিছত সামিয়া আন এখন গাঁৱলৈ যায়। ৰাখী অকলশৰীয়া হৈ পৰে। প্ৰতি বছৰে আকৌ মেলা আহে, কিন্তু সামিয়া নাহে। ৰাখী এতিয়াও মেলালৈ যায়। সামিয়াৰ বাবে অপেক্ষা কৰি আছে। কোনোবাই পাগল, কোনোবাই ৰোমান্টিক বুলি কয়, কিন্তু ৰাখীয়ে জানে প্ৰেম কেতিয়াও মৰে, ই কেৱল জনসাধাৰণৰ দৃষ্টিৰ পৰা আঁতৰি যায়। এদিন মেলা এখনত ছোৱালী এজনীক দেখি সামিয়াৰ কথা মনত পৰে। ছোৱালীজনী সামিয়াৰ ছোৱালী। ৰাখীয়ে উপলব্ধি কৰে যে জীৱনৰ চক্ৰৰ দৰে প্ৰেমো আহে আৰু যায়, কিন্তু ঠিক একেদৰে নাথাকে। শেষ কথা, মেলাৰ দৰে জীৱন। কাহিনীটোৰ শেষত ৰাখীয়ে লিখিছে, যৌৱনৰ শেষত বিয়া হোৱা আৰু মেলাৰ শেষত মেলালৈ অহাটো সঁচাকৈ একে কথা। দুয়োটা ক্ষেত্ৰতে আমি কিবাটো নাই বা কিবাটো হেৰুৱাওঁ, কিন্তু সেই ক্ষতিটোৱে আমাৰ জীৱনটো গভীৰ কৰি তোলে। যদি এনেকুৱা প্ৰেম কাহিনী আপোনাৰ আছে, কমেণ্ট বক্সত কমেণ্টছ কৰি পঠিয়াই দিয়ক। যদি আপুনি ৰিয়েল ষ্টৰী ভাল পায়, তেন্তে বুটামটো ক্লিক কৰি সাবস্ক্ৰাইব কৰক। এই কাহিনীটো ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইয়াৰ পিছত আন এটা কাহিনী আহি আছে।